ইংৰাজী দেহাৰ কথা আছে, if you give fish to a person, you will feed him for a day. But if you teach him how to catch fish, if you feed him for the whole life. অৰ্থাৎ আপুনি যদি কোনোবা এজন ব্যক্তিক এটা মাছ দিয়ে তেওঁক আপুনি এদিনৰ কাৰণে খাদ্যৰ যোগান ধৰিলে, আৰু যদি আপুনি ব্যক্তিজনক মাছ ধৰিবলৈ শিকাই দিয়ে আপুনি আজীৱন তেওঁক খাদ্যৰ যোগান ধৰিলে। নমস্কাৰ, মই এহতাছ আমুল এটা ইনফৰমেটিভ ভিডিঅ'ৰ সৈতে আজি আকৌ উপস্থিত হৈছো আপোনাৰ আগত। আপুনি যদিহে এজন ব্যৱসায়ী তেতিয়াহ'লে আপোনাৰ বিজনেছখন চলাই নিবৰ কাৰণে, আপোনাৰ ব্যৱসায়খন চলাই নিবৰ কাৰণে মূলধনৰ খুবেই প্ৰয়োজন, নহয় জানো? মূলধন অবিহনে কোনোবা বিজনেছ বেছি টাইম, বেছি সময় চলিব নোৱাৰে। সেইটো বিষয়ে হয়তো আপুনি অৱগত। এখন বিজনেছ ভালকে চলাই নিবৰ কাৰণে মূলধনৰ খুবেই প্ৰয়োজন হয়, আৰু কেতিয়াবা এই মূলধনৰ অভাৱত বহুতো বিজনেছ, বহুতো ব্যৱসায় কলিতে মৰহি যায়। বিজনেছ এখন চলাই নিবৰ কাৰণে যেতিয়া মূলধনৰ প্ৰয়োজন হয় তেতিয়া প্ৰথমে মনলৈ আহে বেংকিং চিষ্টেমৰ কথা, বেংকৰ ঋণৰ কথা, লোনৰ কথা, নহয় জানো? আৰু বেংকৰ পৰা লোন ল'বলৈ গৈ আমি তাঁত বাতি কাঢ়ি বেংকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰি বহুত সময় নষ্ট কৰিব লগা হয়, বহুত টকা ধন নষ্ট কৰিব লগা হয়। আপোনাৰ সমস্ত কাগজ পাতি, নথি পত্ৰ, ডকুমেণ্টছ থকাৰ পিছতো বেংকে আপোনাৰ পৰা কোলেটাৰেল, গেৰাণ্টাৰ আৰু চিকিউৰিটি ডিপজিট হিচাপে খুজি থাকে। চৰকাৰী এনেকুৱা কিছুমান স্কিম আছে যিবিলাক স্কিমৰ অধীনত আপুনি কোনো গেৰাণ্টাৰ, কোলেটাৰেল বা চিকিউৰিটি ডিপজিট নোহোৱাকৈ আপুনি আপোনাৰ ব্যৱসায়ৰ কাৰণে লোন পাব পাৰে। তো আজিৰ এই ভিডিঅ'ত আমি প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ বিষয়ে আলোচনা কৰিব ওলাইছো। ভাৰত চৰকাৰে 2015 চনতে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা নামৰ এখন স্কিম আৰম্ভ কৰিছে, যিটো স্কিমৰ অধীনত ক্ষুদ্ৰ, মজলীয়া আৰু ডাঙৰ ব্যৱসায়ীসকলে 50,000 টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰে। এইটো ঋণ কেৱল ব্যৱসায়ৰ ক্ষেত্ৰতহে প্ৰদান কৰা হয়। আপুনি যদিহে এজন ব্যৱসায়ী তেতিয়াহ'লে এই ভিডিঅ'য়ে আপোনাক বহুত উপকাৰ কৰিব। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত কেনেকুৱা লোকে কিমান টকালৈকে ঋণ পাব পাৰে, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, কি কি প্ৰচেছত এই লোন পোৱা যায়, সেই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মুদ্ৰা স্কিমৰ আণ্ডাৰত 3 ধৰণৰ ঋণ প্ৰদান কৰা হয়। শিশু লোন, অৰ্থাৎ 50,000 টকা পৰ্যন্ত এই শিশু লোন স্কিমৰ আণ্ডাৰত প্ৰদান কৰা হয়। তাৰপিছত আহে কিশোৰ লোন, 50,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত কিশোৰ স্কিমৰ আণ্ডাৰত প্ৰদান কৰা হয়। আৰু তাৰপিছত আহে তৰুণ স্কিম, তৰুণ লোন, অৰ্থাৎ 5 লাখ টকাৰ পৰা আৰম্ভ কৰি 10 লাখ টকা পৰ্যন্ত এই ঋণ প্ৰদান কৰা হয়। বিভিন্ন বেংক অনুযায়ী, বেংক অনুপাতে এই ঋণৰ সুতৰ হাৰ, অৰ্থাৎ ইণ্টাৰেষ্ট ৰেট বিভিন্ন ধৰণৰ হ'ব পাৰে। আপুনি কোনো পেপাৰ ৱৰ্ক নকৰাকৈ, কোনো ডকুমেণ্টেশ্যন বা কোনো বেংকত নোযোৱাকৈ অনলাইন প্ৰচেছত এই ঋণৰ কাৰণে আবেদন কৰিব পাৰে। আৰু আপোনাৰ ইলিজিবিলিটি, অৰ্থাৎ আপোনাৰ যোগ্যতা অনুযায়ী, আপোনাৰ বেংকৰ ডিটেইলছ অনুযায়ী, আপোনাৰ পেন কাৰ্ডৰ যি চিভিল স্ক'ৰ আছে, চিভিল স্ক'ৰ অনুযায়ী আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰি আপোনাক অনলাইন বেচিছত সেই ঋণৰ পৰিমাপ এটা দিয়া হয়। এই লোন লাভ কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ, নথি পত্ৰ দৰকাৰ হয়? আপুনি লোন এটা লাভ কৰিবৰ কাৰণে প্ৰথমে আপোনাৰ দৰকাৰ পৰিব আপোনাৰ ট্ৰেড লাইচেন্স, GST বা ইনকাম টেক্স ৰিটাৰ্ণ ফাইল, মিনিমাম 3 বছৰৰ কাৰণে। তাৰপিছত আপোনাৰ পেন কাৰ্ড, আপোনাৰ বেংক একাউণ্ট, আৰু আপুনি যদি কোনোবা ৰেণ্টত লৈ, ভাড়াত লৈ আপুনি যদি ব্যৱসায় কৰি আছে, ঘৰ ভাড়াত লৈ আপুনি যদি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপুনি সেই ঘৰ ভাড়াৰ কাৰণে যিখন ৰেণ্টেল এগ্ৰিমেণ্টৰ প্ৰয়োজন হয়। তাৰোপৰি আপুনি বেংকক পইচাখিনি কেনেকৈ উভতাই দিব, কেনেকৈ ৰিটাৰ্ণ কৰিব, তাৰ কাৰণে এখন প্ৰপাৰ প্লেন আপুনি বেংকক প্ৰদান কৰিব লাগিব। আপুনি বেংকক কেনেকৈ পইচাখিনি ৰিটাৰ্ণ কৰিব তাৰ কাৰণে এটা প্ৰপাৰ প্লেন আপুনি বনাই বেংকক ছাবমিট কৰিব লাগিব। তাৰপিছতহে আপোনাৰ লোনটো এপ্ৰুভ হ'ব। এপ্ৰুভ হোৱাৰ পিছত বেংকে আপোনাৰ যিখিনি প্ৰাপ্য লোন এমাউণ্টখিনি আপোনাৰ বেংকলৈ ট্ৰেন্সফাৰ কৰি দিব। মুদ্ৰা লোনৰ চৰকাৰী ৱেবছাইটত তেওঁলোকে এটা কথা উল্লেখ কৰিছে। তেওঁলোকে লিখিছে, টু ক্ৰিয়েট এন ইনক্লুজিভ, ছাষ্টেইনেবল এণ্ড ভেলু বেছড এণ্টাৰপ্ৰেনিউৰিয়েল কালচাৰ in collaboration with our partner institution in achieving economic success and financial security. অৰ্থাৎ অৰ্থনৈতিক সফলতা আৰু বিত্তীয় সুৰক্ষা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত এক সামগ্ৰিক, বহনক্ষম আৰু মূল্য আধাৰিত উদ্যোগী সংস্কৃতি গঢ়ি তোলাই এই মুদ্ৰা লোনৰ উদ্দেশ্য। অৰ্থাৎ যিসকল বাৰ্ডিং এণ্টাৰপ্ৰেনাৰ, যিসকল উদ্যমী ব্যৱসায়ী, তেওঁলোকক আৰ্থিক সহায় প্ৰদান কৰাৰ কাৰণে চৰকাৰে এনে ইনিচিয়েটিভ হাতত লৈছে। হয়তো আপুনি এই বিষয়ে অৱগত নহয়, বা আপোনাক কোনোবাই কোনোদিন কোৱা নাই বা অৱগত কৰা নাই।
এই বিষয়ে যিখিনি তথ্য আছে তথ্যখিনি মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপুনি সেই লিংকত গৈ চাব পাৰে।